আজি যিটো ৰেচিপি মই আপোনালোকলৈ আগবঢ়াইছোঁ সকলোৱে কম বেছি পৰিমাণে আপোনালোকে সকলোৱে নিশ্চয় মানে ঘৰত ট্ৰাই কৰে, ময়ো জানো। আৰু লগতে আমাৰ ঘৰতো এইটো কেক বহুত চলে, যিহেতু আমি যিমানে ক্ৰীম বা হুইপ ক্ৰীম নাইবা বেলেগ সামগ্ৰী ব্যৱহাৰ কৰি আমি কিয়নো ট্ৰাই নকৰোঁ, কিন্তু এইটো এটা চিম্পুল কেক যিটো আমাৰ ঘৰত ঈদ বিহু উপলক্ষে আমি সকলোৱে ঘৰত ট্ৰাই কৰোঁ আৰু একেবাৰে চিম্পুল আৰু ইজি হয়। গতিকে আহকচোন ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া এটা মিক্সি জাৰ লৈছিলোঁ, মই আধা কাপ চেনি গ্ৰাইণ্ড কৰি লৈছিলোঁ। এইখিনি মই স্কিপ হৈ গৈছিলে। আৰু লগতে মই 4টা মেৰিগ'ল্ড বিস্কুট লৈছিলোঁ। বিস্কুটকেইটা মই চেনি যিখিনি গুড়া আছিলে তাত মই মিক্সি ব্লেণ্ডাৰটোত দি আকৌ গ্ৰাইণ্ড কৰি ল'ম। এইখিনি ভালকৈ পিছা যোৱাৰ পিছত এতিয়া মই ইয়াত 3টা কণী এড কৰিম। আপোনালোকে সকলোৱে জানে এইটো কেক একেবাৰে চিম্পুল, ইয়াত কোনো অন্য সামগ্ৰী ইউজ নকৰোঁ। এতিয়া ইয়াত মই এইটো কাপেৰে 1 কাপ ৰিফাইন দিছিলোঁ, 1 কাপতকৈ মই অলপ কমেই দিছোঁ। আজিকালি সকলোৱে নিশ্চয় আপোনালোকে জানেই সকলোৱে তেল পৰিমাণটো অলপ কম খায়, গতিকে সেইবাবে মই দিলোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। আপোনালোকে নিশ্চয় এইটো কেক সদায় ট্ৰাই কৰিব চেষ্টা কৰে, হয়তো কিছুমান ভুল বা কিছুমান শুদ্ধ হয়, গতিকে আজি মই আপোনালোকক শেষলৈকে দেখুৱাই গৈছোঁ। এতিয়া 1 কাপ ময়দা লৈ মই এনেকৈ অলপ অলপকৈ ফিটি দিলোঁ। এতিয়া মই একে শেষত দিলোঁ ভেনিলা এচেঞ্চ, কিন্তু মই এটা স্কিপ হ'ল। ময়দা যিহেতু মই লৈছিলোঁ, ময়দাখিনিতে মই চাহৰ চামুচে 1.5 চামুচ, যিহেতু 3টা কণী দিছিলোঁ তাৰ বাবে মই 1.5 চামুচ বেকিং পাউডাৰ দিছিলোঁ। বেকিং পাউডাৰ মনত ৰাখিব, এটা কণীত আধা চামুচকৈ দিব। এতিয়া মই কেকটো 180 ডিগ্ৰীত 40 মিনিটৰ কাৰণে বেক কৰি ল'লোঁ। আপোনালোকে অতি যি হওক অভেন হওক বা কেৰাহীটো বেক কৰিব পাৰিব। এতিয়া মোৰ চাওক কালাৰ আৰু টেক্সচাৰ দুয়োটাই ভালকৈ হৈছে, আৰু কেকটো আপোনালোকে নিশ্চয় ওচৰৰ পৰা ধৰিব পাৰিছে চাগে। গতিকে কিমান ইজি এইটো কেক বনাবৰ কাৰণে। সকলোৱে সুধি থাকে এইটো কেক কেনেকৈ মই ট্ৰাই কৰোঁ, গতিকে আজি মই ৰেচিপিটো আপোনালোকৰ লগত দিলোঁ। আৰু যদি কিবা অসুবিধা পায় আপোনালোকে কমেণ্ট জনাব, আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব। আজিলৈ ভিডিঅ'টো মই ইমানেই আছিলে। আজিলৈ বাই।